Hi guys, Quick SMS YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ। তো फ्रेंड्स আজি আপোনালোকক মই দেখাম আমি যিকোনো ধৰণৰ YouTube চেনেল এটা কেনেকৈ টাইটেল বা ডেসক্ৰিপচনত মেনশন কৰিব পাৰি। ধৰি লওক আপুনি যদি কোনোবা এজন ইউটিউবাৰ এগেইনষ্টত ভিডিঅ'ছ বনাই আছে বা আপোনাৰ ভিডিঅ'টো তেখেত আছে আৰু যদি আপুনি ভাবিছে সেই ভিডিঅ'টো ইউটিউবাৰ জনলে মেনশন কৰিব তেতিয়াহলে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। ইউটিউবত মেনশন কৰিব লগালে আপোনালোকে এটা শৰ্ত পূৰণ কৰিব লাগিব আৰু এই শৰ্তটো কি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকক মই ধুনীয়াকৈ কৈ দিম। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহলে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। সো বলক ফ্ৰেণ্ডছ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফ্ৰেণ্ডছ আমি প্ৰথমতে আহিব লাগিব ইউটিউবত অহাৰ পিছত আমাৰ যেনেকৈ লগো আছে লগোটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আছে ইয়ৰ চেনেল আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আহিব ভিডিঅ'ছত অহাৰ পিছত আপোনালোকে যিটো ভিডিঅ'ত মেনশন কৰিব বিচাৰিছে সেই ভিডিঅ'টো সিলেক্ট কৰি থ্ৰী ডটত ক্লিক কৰিব। তাৰপিছত ইয়াত আছে এডিট আপুনি ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ চাওক আমাৰ আহি গৈছে টাইটেল আৰু ডেসক্ৰিপচন। এতিয়া মই আপোনালোকক দেখাম আমি কেনেকৈ টাইটেলত মেনশন কৰিব পাৰি। সো এটো নহয় যে ফ্ৰেণ্ডছ আপোনালোকে এতিয়াহে মেনশন কৰিব পাৰিব তেনেকুৱা নহয়। আপোনালোকে যেতিয়া ভিডিঅ'টা আপলোড কৰিব আপলোড কৰাৰ সময়তো আপোনালোকে টাইটেল আৰু ডেসক্ৰিপচনত ধুনীয়াকৈ মেনশন কৰিব পাৰিব। সো ফ্ৰেণ্ডছ এতিয়া আপোনালোকে কি কৰিব লাগিব প্ৰথমতে এনেকৈ এড্ৰেছ দি ল'ব। দিয়াৰ পিছত আপুনি যিটো চেনেলক মেনশন কৰিব বিচাৰিছে সেই চেনেলটোৰ নাম ইয়াতে লিখি দিব। ইয়াতে অলপ লিখিলে আহি যায়। মই আপোনালোকক এক্সাম্পল হিচাপে দেখাইছো। সো ফ্ৰেণ্ডছ এয়া আহি গৈছে এনেকৈ আপোনালোকে টাইটেলত মেনশন কৰিব পাৰিব। সো ফ্ৰেণ্ডছ ইয়াতে টোটাল আছে 100 ৱৰ্ডছে আপোনালোকে ইউজ কৰিব পাৰিব। ইয়াতকৈ যদি বেছি হয় তেতিয়াহলে আপোনালোকে ইয়াতে সেভ কৰিব নোৱাৰিব। সো সেই কাৰণে আমি টাইটেলত বেছিকৈ মেনশন কৰিব নোৱাৰি। যদি আপোনাৰ ফ্ৰেণ্ডছ বহুত আছে বা আপুনি কেইবাজন ফ্ৰেণ্ডছক মেনশন কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে আহিব লাগিব ডেসক্ৰিপচনত অহাৰ পিছত আপোনালোকে ইয়াতে বহুতবিলাক ফ্ৰেণ্ডছক মেনশন কৰিব পাৰিব। ইয়াতে আপোনালোকক দেখাইছো মই দুটা ধুনীয়াকৈ। ইয়াতো একেই প্ৰসেছ হয়। আপোনালোকে ধুনীয়াকৈ প্ৰথমতে এড্ৰেছ দি ল'ব। তাৰপিছত আপোনালোকৰ চেনেলটোৰ নামটো ধুনীয়াকৈ ইয়াতে লিখি দিব। ইয়াতে মই মোৰ নিজৰ চেনেলটোৰ নামে দেখাইছো। সো ফ্ৰেণ্ডছ এনেকৈ অলপ লিখি দিয়াৰ পিছত এনেকৈ আহি যায়। তাৰপিছত আৰু এটা চেনেল মই দেখাইছো মোৰ নিজৰ সেকেন্ড চেনেলটো। সো এনেকৈ আমি বহুতবিলাক চেনেলক মেনশন কৰিব পাৰিম। এতিয়া কোন মই আপোনালোকক আমাৰ শৰ্তটোনো কি আছিলে। শৰ্তটো এইটোৱে যে আমি যিবিলাক চেনেলক মেনশন কৰিম সেই চেনেলত 500+ সাবস্ক্ৰাইবাৰ্ছ হ'ব লাগিব আৰু লগতে আপোনাৰো 500+ সাবস্ক্ৰাইবাৰ্ছ হ'লেহে যিকোনো এটা চেনেলক মেনশন কৰিব পাৰিব। আগত আছিলে 1k সাবস্ক্ৰাইবাৰ্ছ হ'লেহে আমি চেনেলটা মেনশন কৰিব পাৰিছিলো, কিন্তু এতিয়া ইউটিউবত অহা নতুন ৰুলৰ মতে আপোনালোক যদি 500+ সাবস্ক্ৰাইবাৰ আছে ধুনীয়াকৈ মেনশন কৰিব পাৰিব। মানে যিবিলাক চেনেলত কমিউনিটি টেব এনাবল আছে সেইবিলাক চেনেলক আমি ধুনীয়াকৈ মেনশন কৰিব পাৰিম। এতিয়া ফ্ৰেণ্ডছ আপোনালোকে ধুনীয়াকৈ বেক কৰিব। এনেকৈ ইয়াত আছে বেক। আপোনালোকে বেক কৰাৰ পিছত সেভ কৰি দিলে আপোনাৰ যিবিলাক চেনেলক মেনশন কৰিছিলে গোটেইবিলাক চেনেল মেনশন হৈ গুচি যাব। সো ফ্ৰেণ্ডছ এইটো আছিল ভিডিঅ'টো কেনেকুৱা হৈছে কমেন্ট কৰি জনাই দিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহলে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।